নমস্কাৰ স্বাগতম জনাইছো আন এটা ভিডিঅ'লৈ আশা কৰো আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰি আছে গ্ৰেড 4 পৰীক্ষাৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ জিকে কুৱেশ্যন আনসাৰ্স লৈ আহিছো আপোনালোকলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব আৰু যদি চেনেলটোলৈ কোনোবা নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব আহক এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো Question number 1 ভাৰতৰ নাইটিংগেল বুলি আখ্যা দিয়া হয় অপচন এ সৰোজিনী নাইডু বি মাদাৰ টেৰেছা সি এনি বেসেণ্ট ডি বিজয়লক্ষ্মী পণ্ডিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ সৰোজিনী নাইডু Question number 2 দেৱদাস উপন্যাসখনৰ ৰচক কোন অপচন এ সত্যজিৎ ৰায় বি শৰৎচন্দ্ৰ চট্টোপাধ্যায় সি বংকিম চন্দ্ৰ চেটাৰ্জী ডি অন্নপূৰ্ণা দেৱী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি শৰৎচন্দ্ৰ চট্টোপাধ্যায় Question number 3 আইফেল টাৱাৰ কোনখন চহৰত অৱস্থিত অপচন এ পেৰিছ বি লছ এঞ্জেলছ সি বাৰ্লিন ডি লণ্ডন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ পেৰিছ Question number 4 ভাৰতৰ ৰাষ্ট্ৰপতি কোনে শপত বাক্য পাঠ কৰোৱায় অপচন এ উপৰাষ্ট্ৰপতি বি প্ৰধানমন্ত্ৰী সি লোকসভাৰ অধ্যক্ষ ডি ভাৰতৰ মুখ্য ন্যায়াধীশ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি ভাৰতৰ মুখ্য ন্যায়াধীশ Question number 5 ভাৰতৰ সৈন্য বাহিনীৰ মুৰব্বী কোন অপচন এ ৰাজ্যপাল বি ভাৰতৰ ৰাষ্ট্ৰপতি সি মুখ্যমন্ত্ৰী ডি প্ৰধানমন্ত্ৰী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ভাৰতৰ ৰাষ্ট্ৰপতি Question number 6 তলৰ কোনজনক উৰন্ত শিখ নামেৰে জনা যায় অপচন এ অমৃতপাল সিং বি মিলখা সিং সি পাৰগত সিং ডি ওপৰৰ এটা নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি মিলখা সিং Question number 7 অসম দিৱস কেতিয়া পালন কৰা হয় অপচন এ 8 মাৰ্চ বি 2 ডিসেম্বৰ সি 20 জুন ডি 2 অক্টোবৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 2 ডিসেম্বৰ Question number 8 দবা খেল কোন দেশত উদ্ভৱ হৈছিল অপচন এ গ্ৰীচ বি ভাৰত সি ইংলেণ্ড ডি অষ্ট্ৰেলিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ভাৰত Question number 9 ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপচন এ মুম্বাই বি লণ্ডন সি নিউয়ৰ্ক ডি জেনেভা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি নিউয়ৰ্ক Question number 10 মাই এক্সপেৰিয়েন্স উইথ ট্ৰুথ কোনে লিখিছিল অপচন এ জৱাহৰলাল নেহেৰু বি মহাত্মা গান্ধী সি নেলছন মেণ্ডেলা ডি ৰাজেন্দ্ৰ প্ৰসাদ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি মহাত্মা গান্ধী Question number 11 আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয় অপচন এ 1 মাৰ্চ বি 8 মাৰ্চ সি 4 মাৰ্চ ডি 5 মাৰ্চ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 8 মাৰ্চ Question number 12 তলৰ কোনখন ৰাজ্যই ৰাজ্যসভালৈ সৰ্বোচ্চ সংখ্যক সদস্য নিৰ্বাচন কৰি পঠিয়ায় অপচন এ মিজোৰাম বি উত্তৰ প্ৰদেশ সি বিহাৰ ডি পশ্চিম বংগ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি উত্তৰ প্ৰদেশ Question number 13 ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য হিচাপে কোনে কাৰ্যনিৰ্বাহ কৰে অপচন এ মুখ্যমন্ত্ৰী বি ৰাজ্যপাল সি মুখ্য ন্যায়াধীশ ডি ৰাষ্ট্ৰপতি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ৰাজ্যপাল Question number 14 কামাখ্যা মন্দিৰ কোনটো পাহাৰত অৱস্থিত অপচন এ চিত্ৰাচল পাহাৰ বি নীলাচল পাহাৰ সি বুঢ়াহা পাহাৰ ডি ভস্মাচল পাহাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি নীলাচল পাহাৰ Question number 15 কালাৰী পায়াট্টু ভাৰতৰ কোনখন ৰাজ্যৰ পৰম্পৰাগত সমৰ কলা অপচন এ অন্ধ্ৰ প্ৰদেশ বি তামিলনাডু সি মণিপুৰ ডি কেৰালা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি কেৰালা Question number 16 বিখ্যাত ইডেন গাৰ্ডেন ষ্টেডিয়াম ক'ত অৱস্থিত অপচন এ কলকাতা বি হায়দৰাবাদ সি চেন্নাই ডি মুম্বাই ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ কলকাতা Question number 17 ভাৰতৰ কোনটো সাগৰীয় বন্দৰ আৰৱ সাগৰৰ উপকূলত অৱস্থিত অপচন এ কান্দলা বন্দৰ বি পাৰাদীপ বন্দৰ সি হালদিয়া বন্দৰ ডি মিছিলিপট্টম বন্দৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ কান্দলা বন্দৰ Question number 18 জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম মহিলা গৰাকী কোন আছিল অপচন এ আশাপূৰ্ণা দেৱী বি লেইলা শেঠ সি মৈত্ৰেয়ী দেৱী ডি সুচেতা কৃপালনী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ আশাপূৰ্ণা দেৱী Question number 19 কিমান চনত অসম পৌৰ আইন মতে নগৰ সমিতি গঠন কৰা হয় অপচন এ 1960 চনত অপচন বি 1956 চনত
চি 1970 চনত, ডি 1965 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1956 চনত। কুৱেশ্যন নম্বৰ 20, ৰাজ্যপালগৰাকী হ'ল অপশ্যন এ কেন্দ্ৰীয় চৰকাৰৰ মুৰব্বী, বি এখন ৰাজ্যৰ মুৰব্বী, চি ৰাষ্ট্ৰপতিৰ এজেণ্ট, ডি অৰাজনৈতিক পদবী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি এখন ৰাজ্যৰ মুৰব্বী। Question number 21. The Union list consists of option A 97 subjects, B 61 subjects, C 47 subjects, D 74 subjects. ইয়াৰ শুদ্ধ উত্তৰটো হৈছে option A 97 subjects. Thank you. ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু আগন্তুক এনে ধৰণৰ ভিডিঅ'সমূহ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব।